UPPL सोरखारा थांनाय 2 बोसोराव मा मावखो? हेंथा दोलोआ बिटिसिनि बाजार जथुमाव मा सोंथि सोंदोंमोन? हेंथा दोलो एबा BPFनि MCLA देरहासात बसुमतारिया थांनाय 2 बोसोराव UPPL सोरखारा मा मावखो? बिटिसिनि बाजार जथुमाव सोंथिनि फिननायखौ लानानै बिथाङा खौरांगिरि मेल खुंदों। মোৰ MCLA বন্ধুসকল, এক্স MLA ডাঙৰীয়া সকল আৰু এই অঞ্চলৰ বুদ্ধিজীৱীসকল আৰু মোৰ প্ৰেছ বন্ধুসকল, মিডিয়া পাৰ্চন, তো প্ৰথমে আপোনালোক সকলোকে BPF লেজিসলেচাৰ পাৰ্টি ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি BPF লেজিসলেচাৰ পাৰ্টি হিচাপে তথা BTCৰ MCLA হিচাপে আজিৰ দিনটোত যেটো প্ৰমোদ বড়ো চৰকাৰ, UPPL চৰকাৰ, এই চৰকাৰখনে বিগত 18 মাহত ৰাইজৰ আশা আকাংক্ষা কিমান পূৰণ কৰিব পাৰিলে আৰু ৰাইজক প্ৰতিশ্ৰুতি দিয়া মতে কিমান কাম কৰিব পাৰিলে নোৱাৰিলে কিছু তথ্য আমি BTCবাসী ৰাইজক আপোনালোকৰ জৰিয়তে আমি দিবলৈ ওলাইছোঁ। যে আপোনালোকে সকলোৱে জানে প্ৰমোদ বড়োই এন্টি কারাপশনৰ প্ৰতি জিৰ' টলাৰেন্স এই শ্লোগান দি পেলাই আৰু সকলো BTCবাসী ৰাইজক ওৱান ভোট ওৱান জব, BTC অঞ্চলত থকা সকলো মহিলা গোটসকলক ৭৫,০০০ টকা, সকলোকে চাকৰি দিয়াৰ প্ৰলোভন আৰু BTC অঞ্চলত যিমানখিনি ভেঞ্চাৰ স্কুল হৈ আছে সকলো স্কুলবিলাক আমি প্ৰভিন্সিয়েলাইজেশ্যন কৰিম আৰু আমি অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত আমি কাম কৰিম। সেই কৈ পেলাই যোৱা BTC নিৰ্বাচনত ৰাইজক ভুৱা প্ৰতিশ্ৰুতিৰে আজি BTC চৰকাৰৰ যেটো চিফ মুৰব্বী হৈ তেখেতে কাম কৰি আছে, ইয়াৰ মাজতেই তেওঁ যে অকল প্ৰতিশ্ৰুতিয়ে দিব জানে, তেওঁ যে গৰীব মানুহৰ প্ৰতি দায়বদ্ধতা নাই, সমাজৰ প্ৰতি দায়বদ্ধতা নাই, সদায় তেওঁ মিছা কথা কোৱাৰ বাহিৰে তেওঁ যে ভাল কথা নকয়, যে BTCখন আইন বনাবৰ কাৰণে BTCৰ অঞ্চলবাসী ৰাইজৰ সুখ দুখ উন্নয়ন সকলো ক্ষেত্ৰত আলোচনা বিলোচনা কৰিবৰ কাৰণে জনপ্ৰতিনিধিসকলৰ মিটিং বহিবৰ কাৰণে যেটো এছেম্বলি, যেটো পবিত্ৰ মজিয়া, এই মজিয়াতেও তেওঁ মিছা কথা কয়, সেইটো নিজে প্ৰমাণিত কৰি লৈছে। যোৱা যিবোৰ আমাৰ এছেম্বলি আমি বহিছিলে, এই এছেম্বলিত তেওঁ যে মিছা তথ্যৰে মিছা কথা কৈ পেলাই হাউচখন পুৰাপুৰি মিছগাইড কৰিছে, সেইটো প্ৰমাণিত হ'ল। আৰু তেওঁ যে মিছলীয়া কথা, মিছা কথা কয় সদায়, এই কথাটো আজিৰ দিনটোত ককলাবাৰীত সমষ্টিত যেটো উপনিৰ্বাচন হ'বলৈ গৈ আছে, এইটো এটা জ্বলন্ত উদাহৰণ। কিয়নো তেওঁ যেতিয়া ইয়াত UPPLৰ কেণ্ডিডেট হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল, ককলাবাৰী ৰাইজক
এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে মই তামোলপুৰতো খেলিছোঁ আৰু ইয়াতেও খেলিছোঁ মই যদি দুয়োটা ছিটতো জিকি যাওঁ তেতিয়াহ'লে মই তামোলপুৰখন এৰিম মই ককলাবাৰীখনক মই নেৰোঁ আৰু মই ককলাবাৰীতেই MCLA হৈ থাকি পেলাই ককলাবাৰীৰ জনপ্ৰতিনিধি হৈ পেলাই মই কাম কৰি যাম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁ ইতিমধ্যে কৈছিল সেই সময়ত কৈছিল যে মই ইতিমধ্যে মই এই চিমলাত এটা ঘৰ ভাড়াও লৈ লৈছোঁ পাৰ্মানেণ্ট এটা ঘৰ ভাড়া লৈছোঁ মই আৰু ককলাবাৰীৰ পৰা মই আৰু গুচি নাযাওঁ মই 5টা বছৰ ককলাবাৰীত থাকি পেলাই মই এই অঞ্চলখন সেৱা কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল তো আজি তেওঁ মানে পলায়নবাদী এটা নেতা সি ককলাবাৰীত এই যে 18 মাহ 2 বছৰ ফাইনেন্সিয়েল ইয়াৰ মানে তেওঁলোকে পালে এই দুটা ফাইনেন্সিয়েল ইয়াৰত ককলাবাৰীত একো কৰিব নোৱাৰিলে এটা জ্বলন মানে তেওঁ উদাহৰণে দিব নোৱাৰে যে মই 18 মাহত ককলাবাৰীত মই এইখিনি কাম কৰিছোঁ ইয়াৰ কাৰণে তেওঁ আজি ককলাবাৰী মানে সমষ্টিখন এৰি পেলাই ই তামোলপুৰত মানে তেওঁ থাকিলে জনপ্ৰতিনিধিত্ব কৰিব এতিয়া ককলাবাৰী এৰি গ'ল তেওঁৰ প্ৰতিশ্ৰুতি ক'ত গ'ল তেওঁ যে ককলাবাৰী নেৰে ককলাবাৰীত থাকিম বুলি কৈছিলে ইয়াৰ পৰাই বুজা যায় বা ৰাইজে ককলাবাৰী ৰাইজে বুজিব নোৱাৰাকৈ থকা নাই যে সদায় তেওঁ মিছলীয়াৰ বাহিৰে একো নহয় সদায় মিছলীয়া আপোনালোকে সকলোৱে জানে যোৱা আমাৰ যিটো অথম সেশন যিটো আছিলে তাত আমি তেখেতক প্ৰশ্ন কৰিছিলোঁ যে এনকাউণ্টাৰত ফেক এনকাউণ্টাৰত NDFBৰ বা এক্স NDFBৰ দুজন সদস্যই মৃত্যুবৰণ কৰিব লগা হৈছিল এই মৃত্যুবৰণ হোৱা পৰিয়ালক কিবা এক্স গ্ৰেচিয়া দিয়াৰ ব্যৱস্থা কৰিছে নেকি বুলি আমি প্ৰশ্ন কৰিছিলোঁ তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিলে যে আমি দুটা পৰিয়ালক এটা 1 লাখকৈ আমি এক্স গ্ৰেচিয়া দিয়াৰ ইতিমধ্যে আমি দিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ফৰেষ্ট EMৰ নেতৃত্বত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা 1 লাখকৈ এক্স গ্ৰেচিয়া দিছে বুলি তেওঁ হাউচত পবিত্ৰ সদনত তেওঁ মানে এটা কৈছিল কিন্তু দেখা গ'ল 1 লাখ দিয়াৰ কথাটো দূৰৰ কথা ই 1 পইচাও দিয়া নাই আৰু আজিলৈকে আমি তেওঁ যে দিছে দিয়াৰ প্ৰমাণ আমি বিচাৰিছোঁ আমি কৈছোঁ দিয়া নাই ঘৰৰ মানুহে ভিক্টিমাইজ ফেমিলিয়ে কৈছে আমি 1 পইচাও পোৱা নাই তেওঁ কৈ আছে আমি 1 লাখেই দিছোঁ যদি দিছে তেতিয়াহ'লে চৰকাৰী দিয়াৰ যিটো প্ৰমাণ চেংচন লেটাৰ দিব লাগিব ইয়াৰ পিছত আপুনি মানে বাই চেক বা বাই DD এইটো তেখেতে দিব দিয়াৰ যিটো প্ৰমাণ পত্ৰ আজিলৈকে দিয়া নাই এই যোৱা যিটো আমাৰ এপ্ৰিল মাহৰ 4 আৰু 5 তাৰিখৰ যিটো সেশন বহিছিল তাক মই আকৌ প্ৰশ্ন কৰিছিলোঁ তেওঁ মোৰ প্ৰশ্নৰ উত্তৰটো কি কৰিলে ডিফাৰ মানে যিটো প্ৰশ্নৰ উত্তৰটো তেওঁ ডিফাৰ মানে দিব নোৱাৰিলে তেওঁ যিটো উত্তৰ দিয়া এই এনেকা প্ৰশ্নৰ উত্তৰ আপোনালোকে নিশ্চিত লিখিছে বোল্ড ডাঙৰ অক্ষৰে লিখিছে ডিফাৰ্ড পইচা দিয়াৰ প্ৰমাণ দিবলৈ তেওঁৰ সময় নাই আৰু দিব নোৱাৰা কাৰণে তেওঁ কি কৰিলে ডিফাৰ্ড তাক আমি মিছলীয়া নকয় কি ক'ম এক্স NDFBৰ ফেক এনকাউণ্টাৰত এক্স গ্ৰেচিয়া দিয়ালৈও তেওঁ ৰাজনীতি কৰে তেওঁ কৈছিলে মানে চাকৰি দিয়া হৈছে বুলি কৈছে চাকৰি মানে দিয়া হৈছে বুলি
তেওঁ কৈছে আপোনালোকক মই দেখুৱাম এই হ'ল চাকৰি দিয়াৰ প্ৰমাণ পত্ৰ এপইণ্টমেণ্ট লেটাৰ বুলি কৈছে চৰকাৰে কেনেকুৱা এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰে ক'ত জইন কৰিব লাগে কেনেকুৱা দৰমহা দিব কিমান দৰমহা পাব কোন অফিচত জইন কৰিব লাগে স্পেচিফিক মেনশ্যন কৰা থাকে ইয়াত কি লিখা আছে কেজুৱেল ৱাৰ্কাৰ লেবাৰটো কিবা চাকৰি বুলি কয় নেকি এনেকুৱা মানে কি বুলি কয় ল'ৰা ধেমালি খেলিব পাৰে NDFB পৰিয়ালৰ লগত এনেকুৱা ধেমালি মানে ল'ৰা ধেমালি খেলিব পাৰে আৰু এইটো ক'ত কৈছে পবিত্ৰ সদনত তেওঁ বক্তব্য ৰখা এইটো প্ৰমাণ আৰু এইটো এজনৰ এপইণ্টমেণ্ট লেটাৰ দুজনো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৱাৰ্কাৰ হিচাপে নিযুক্তি পত্ৰ ইয়াত কোনো দৰমহাৰ উল্লেখ নাই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোন অফিচত জইন কৰিব লাগে ইয়াত কোনো প্ৰমাণ পত্ৰ নাই ইয়াত উল্লেখিত নাই উল্লেখ কৰা নাই সেইটো আমি কি বুলি ক'ম এইটো তো ৰাইজে বিচাৰ কৰি চাওক যে তেওঁলোকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17টা বছৰত একো কৰা নাই বুলি কৈ আছে একো কৰা নাই বুলি কয় আৰু 17টা বছৰত তেওঁলোকে বোলে বহুত ডাঙৰ ৰাস্তা বহুত ডাঙৰ বোলে অনুষ্ঠান কৰিছে বুলি কয় ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান আমি কৰিলোঁ বহুত ডেভেলপ কৰিলোঁ তেওঁলোকে সেই কথাটো কয় তো মই প্ৰথমে তেওঁলোকক কম নিৰ্বাচনত আগত দিয়া প্ৰতিশ্ৰুতি আপুনি BTC-বাসী তথা অসমবাসী ৰাইজক আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক আমি প্ৰশ্ন কৰিম আপোনাক আপুনি কেইটা শিক্ষক নিযুক্তি প্ৰদান কৰিলে আজি BTC অঞ্চলত হাজাৰ পোষ্ট হাজাৰ স্কুল শিক্ষকবিহীন হৈ আছে শ স্কুল সিঙ্গেল টিচাৰ হৈ পেলাই আজি শিক্ষাৰ অৱস্থা আজি এই 18 মাহত কয়জন শিক্ষক নিযুক্তি দিলে আপুনি ৰাইজক উত্তৰটো দিয়ক আপুনি কৈছিল BTC অঞ্চলত যিমান LP স্কুল আছে ME স্কুল আছে মাদ্ৰাসা স্কুল আছে হাই স্কুল সেকেন্ডাৰী জুনিয়ৰ কলেজ ভেঞ্চাৰ হৈ আছে আমি প্ৰভিন্সিয়েলাইজ কৰিম আপুনি প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে আজি আপুনি কি ব্যৱস্থা লৈছে আপুনি উত্তৰ দিয়ক আজি প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ কাৰণে আপুনি তো প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰে অসম চৰকাৰে প্ৰভিন্সিয়েলাইজ কৰিব অসম চৰকাৰক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে 18 মাহত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এই বিষয়লৈ কেইবাৰ আলোচনা কৰিছে ৰাইজক ক'ব পাৰিবনে আপুনি কেইখন স্কুল আপুনি এপইণ্টমেণ্ট দিলে আজি 40টা ডিপাৰ্টমেণ্টত হাজাৰ পোষ্ট ভেকেন্ট হৈ আছে হাজাৰ পোষ্ট ভেকেন্ট হৈ আছে 18 মাহত আপুনি কেইজন থাৰ্ড গ্ৰেড চাকৰি এপইণ্টমেণ্ট কৰিলে বা থাৰ্ড গ্ৰেড পোষ্ট ভেকেন্ট হৈ থকা পোষ্ট ফিল আপ কৰিলে 4th গ্ৰেড থাৰ্ড গ্ৰেড আপুনি এপইণ্টমেণ্ট দিব পাৰে আপুনি 18 মাহত আপুনি এটাও এপইণ্টমেণ্ট দিয়া নাই বৰংশ আপুনি এপইণ্টমেণ্ট দিয়াৰ যিটো ক্ষমতা এই ক্ষমতাকণকো অসম চৰকাৰক আপুনি দিছে অসম চৰকাৰকে আপুনি থাৰ্ড গ্ৰেড 4th গ্ৰেড
এপইণ্টমেণ্ট দিয়াৰ যিটো BTCৰ ক্ষমতা সেই ক্ষমতাকণ আপোনাৰ নিজৰ হাতৰ পৰা আপুনি অসম চৰকাৰক আকৌ ঘূৰাই দিছে আপুনি 16টা ডিপাৰ্টমেণ্ট DC সকলৰ হাতত কিয় গঠাই দিলে BTC চুক্তি দ্বাৰা গঠিত যিটো BTC এই BTCত পাৰ্লিয়ামেণ্ট আৰু অসম এছেম্বলিৰ জৰিয়তে দিয়া যিটো পাৱাৰ ডেলিগেশ্যন অফ পাৱাৰ টু দ্য BTC গভৰ্ণমেণ্ট আপুনি ইউটিলাইজ কৰিব নোৱাৰি নিজৰ যিটো পাৱাৰ এই ক্ষমতাকণ আপুনি এক্সাৰচাইজ কৰিব নোৱাৰি আপুনি 4খন জিলাৰ DC সকলক আপুনি ক্ষমতা অৰ্পণ কৰিছে আপুনি ক্ষমতা অৰ্পণ কৰিছে ইয়াতকৈ BTC বাকী ৰাইজৰ লজ্জাজনক ঘটনা কি হ'ব পাৰে আপুনি যদি BTCখন চলাবই নোৱাৰে 16টা ডিপাৰ্টমেণ্ট যদি আপুনি চলাবই নোৱাৰে আপুনি DCৰ হাতত দিয়া ক্ষমতা অৰ্ডাৰ ওলোৱাৰ পিছত আমাৰ হাতত তথ্য মজুদ আছে আপুনি 4জন DCক ইভেন কেজুৱেল লিভ আপোনাৰ আণ্ডাৰত কাম কৰি থকা 40টা ডিপাৰ্টমেণ্টৰ লাইন ডিপাৰ্টমেণ্টৰ ডিষ্ট্ৰিক্ট অফিচাৰসকলে নিজৰ চাকৰিয়ালক কেজুৱেল লিভ দিব নোৱাৰে কেজুৱেল লিভ দিয়াৰ যিটো ক্ষমতা সেই ক্ষমতাকো আপুনি DCৰ হাতত গঠাই দিছে DCহে আজিৰ দিনত এই 40টা লাইন ডিপাৰ্টমেণ্টৰ জিলা পৰ্যায়ৰ বিষয়াসকলৰ যিটো ক্ষমতা যিটো কেজুৱেল লিভ দিয়াৰ যিটো ক্ষমতা সেই ক্ষমতাকণকো আপুনি DC সকলক দিছে আৰু সেইপিনে আপুনি কয় এই 16টা ডিপাৰ্টমেণ্ট DC সকলক দিয়াৰ লগে লগে আমাৰ BTC অঞ্চলৰ DC সকল আৰু SP সকলে তেওঁলোকৰ যিটো সাৰ্ভিস আমাৰ এখতিয়াৰত আহিছে বুলি কয় আপুনি প্ৰমাণ দিব পাৰে যে আপুনি যিটো আমাৰ DC সকলৰ যিটো সাৰ্ভিস SP সকলৰ যিটো সাৰ্ভিস এটো আপোনাৰ হাতত আহা বুলি আপুনি প্ৰমাণ দেখুৱাব পাৰে যে BTC অঞ্চলত থকা এই 4টা ডিস্ট্ৰিক্টৰ DC সকল ইয়াত কাম কৰিবৰ কাৰণে অসমত পাৰ্সিয়াল দায়িত্বহে দিছে ইটো আমাৰ হাতত প্ৰমাণ আছে আমাৰ হাতত আছে আমাৰ যিটো ষ্টেট গভৰ্ণমেণ্টৰ যিটো অৰ্ডাৰ ষ্টেট গভৰ্ণমেণ্টে দিয়া যিটো DC সকল SP সকলক BTC অঞ্চলত কাম কৰিবৰ কাৰণে তেখেতসকলৰ যিটো সাৰ্ভিস পাৰ্সিয়ালি আমাক দায়িত্বহে দিছে সেই বুলি নহয় যে BTCৰ 4খন জিলাৰ DC আৰু SPৰ যিটো সাৰ্ভিস এই সাৰ্ভিসটো আপনার এখতিয়াৰত দিয়া নাই ইট ইজ আউট অফ ইয়োর এখতিয়াৰ আপোনাৰ ক্ষমতাৰ বাহিৰত আৰু আপুনি DC SP কন্ট্ৰোল কৰিব পৰা কোনো গভৰ্ণমেণ্ট নটিফিকেশন আপুনি দেখাব নোৱাৰে আৰু এই মিডিয়াৰ জৰিয়তে মই আহ্বান জনাইছো এক সপ্তাহৰ ভিতৰত আপোনাৰ ওচৰত বা কিবা যদি সরকারি তথ্য আছে গভর্নমেন্ট ডকুমেন্টস যদি আছে DC যেটো মানে সার্ভিস DCৰ যেটো ক্ষমতা DC আপনার হাতত বা আপনার আওতাত আহা কিবা যদি গভর্নমেন্ট নোটিফিকেশন দিব পারে আপনি দিয়ক এই 17টা বছর 18 মাহত প্রমোদ বড়ো সরকার BTC সরকার বা BTC অঞ্চলখনক চলোৱাৰ 40টা ডিপাৰ্টমেণ্ট চলোৱাৰ কথাটো বাদেই দিয়ক তেওঁৰ নিজৰ যেটো PWD ডিপাৰ্টমেণ্টকে তেওঁ ভালকৈ কাম কৰিব পৰা নাই তেওঁ PWD ডিপাৰ্টমেণ্টৰ EM হয় দুটা ফাইনেন্সিয়েল ইয়াৰত হি মানে 200 কোটি টকা SOPDৰ আণ্ডাৰত PWD ডিপাৰ্টমেণ্টত টকা পাইছে ইয়াত আমি এটা
কুৱেশ্যন আমি সুধিছিলোঁ এই কুৱেশ্যন আছিলে যে আজি দুটা ফাইনেন্সিয়েল ইয়াৰত আপুনি PWD ডিপাৰ্টমেণ্টত নতুনকৈ ব্লেক টপিং ৰাস্তা কৰিছে নেকি তেওঁ উত্তৰত কি দিলে হয় য়েছ আমি কৰিছোঁ যদি কৰিছে টোটেল লেংথ কিমান টোটেল লেংথ ইজ 5 কিলোমিটাৰ সোৱা 200 কোটি টকা এলোকেশ্যন পোৱাৰ পিছত 18 মাহত তেওঁ 5 কিলোমিটাৰ ব্লেক টপিং ৰাস্তা কৰা মানুহ সি BTCত কেনেকৈ চলাব কওকচোন যাৰ ফলত সদায় সি মিছা কথা কোৱাৰ বাহিৰে সি কেতিয়াও মানে সত্য কথা কেতিয়াও সত্য তথ্য সদনত কেতিয়াও দাঙি নধৰে এই হ'ল প্ৰমাণপত্ৰ এই যে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে চিগনেচাৰ কৰি আমাৰ BPFৰ প্ৰশ্নৰ উত্তৰ তেওঁ সেনেকুৱা দাঙি ধৰিছে তো আমাৰ জয় মুছাহাৰী ডাঙৰীয়াই এটা প্ৰশ্ন উত্থাপন কৰিছিল যে BTC সৃষ্টি হোৱাৰ আগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTCৰ চিফ তথা BTCৰ মুৰব্বী হোৱাৰ আগত গোটেই BTC অঞ্চলত কিমান পাকা দলং আছিল বা টোটেল তেনেকুৱা ব্লেক টপিং পাকা ৰাস্তা কিমান আছিল বুলি প্ৰশ্ন কৰিছিলে ইয়াৰ প্ৰশ্নৰ উত্তৰ চিফ এক্সিকিউটিভ মেম্বাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বৰ্তমানৰ চিফ ডাঙৰীয়াই উত্তৰত লিখিছে যে গাছেই ফাঁকা লামা ফাঁকা দালান মানে টোটেল পকা ব্ৰিজ BTC অঞ্চলত মাত্ৰ আছিল 19খন টোটেল পকা ৰাস্তা কিমান আছিলে 238 কিলোমিটাৰ 540 মিটাৰ এইটোৱে আছিল মানে BTC চৰকাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BTCৰ চিফ দায়িত্ব গ্ৰহণ কৰাৰ আগত আমাৰ ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ ইমানখিনি আছিল বা 2003 বা চৰকাৰ বনোৱাৰ আগত ইয়াৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই লেটেষ্ট বাজেট স্পিচত যিটো এচিভমেণ্ট যিটো পেপাৰ এই এচিভমেণ্ট পেপাৰত তেওঁ স্বীকাৰ কৰিলে যে আজিৰ দিনটোত PWD ডিপাৰ্টমেণ্টে বহুত দলং বনাইছে বহুত পকা ৰাস্তা বনাইছে টোটেল ইয়াত উত্তৰত কি লিখিছে মই গাই শুনাইছোঁ আপোনালোকক ইন ৰোড সেক্টৰ সিন্স দ্য ইনচেপশ্যন অফ BTC দ্য PWD হেজ ডেভেলপড more than 4,469 kilometer 604 meter total ফাঁকা ৰাস্তা আজিৰ দিনত হ'ল তাৰপিছত and service road and more than 2,990 numbers of bridges and cell RCC bridges বনাইছে বুলি ক'লে তো আজিৰ দিনটোত প্ৰমোদ বড়োৰ 5 কিলোমিটাৰটো বাদ দিলে কিমান কিলোমিটাৰ থাকিল 5 কিলোমিটাৰ যদি আমি বাদ দিওঁ 4,465 কিলোমিটাৰ 4,465 কিলোমিটাৰ তাৰপিছত 323 কিলোমিটাৰটো মাইনাছ কৰিলে যিমান বাকী থাকিল হাগ্ৰামাই কৰিছে তো কেনেকৈ ক'ব পাৰে হাগ্ৰামা একোৱেই কৰা নাই হাগ্ৰামা বোলে বহুত ডাঙৰ ডাঙৰ দলং বনাইছে পাকা বনাইছে দলং বনোৱাটো বাদেই দিয়ক এই ককলাবাৰী সমষ্টিটো যিটো স্পেচিয়েল পেকেজ 100 crore যিটো চেণ্ট্ৰেল পেকেজ ইয়াতে মঞ্জুৰি হোৱা কাম হৈ থকা কেইটামান দলং এই দলংখনকো বন্ধ কৰি থৈছে কন্ট্ৰাক্টৰৰ ৱাৰ গদ্দাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ঠিকাদাৰক
হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দি যোৱা ৱাৰ অৰ্ডাৰ কেঞ্চেল কৰি পেলাই আজিৰ দিনটোত খকলাবাৰী সমষ্টিৰ ৰাইজক আলাই আথানি কৰি থোৱাৰ উদাহৰণ আমাৰ হাতত আছে 7টা মানে ডাঙৰ মানে কি বোলে দলঙৰ যিটো কাম চলি আছিল স্পেচিয়েল পেকেজত এই স্পেচিয়েল পেকেজত কাম চলি থকা কামখনকে অলৰেডি কেঞ্চেল কৰাৰ প্ৰশ্নৰ উত্তৰ আছে আমাৰ এছেম্বলিত আমি প্ৰশ্ন কৰিছিলোঁ আৰু সেই প্ৰশ্নৰ উত্তৰত ইতিমধ্যে এইবিলাক কাম আমি কেঞ্চেল কৰিছোঁ ইতিমধ্যে কেঞ্চেল কৰা হ'ল বুলি তেওঁ আমাক প্ৰশ্নৰ উত্তৰ দিছে কাম কৰাটো বাদে দিয়ক চলি থকা কাম আগৰ চৰকাৰৰ দিনত বিভিন্ন আঁচনিত চলি থকা কাম সেইটোকো তেওঁ বন্ধ কৰি আজি ককলাবাৰী সমষ্টি বাক্সা জিলাৰ মানুহক আলাই আথানি কৰাৰ আমাৰ হাতত উদাহৰণ আছে তথ্য আছে ইয়াৰ পিছত তেওঁলোকে কয় যে আমি বহুত মানে গৰীব দৰিদ্ৰী গৰীবসকলৰ কাম কৰোঁ আমি এটা প্ৰশ্ন কৰিছোঁ গোবিন্দ বসুমতাৰীক আমি এটা প্ৰশ্ন কৰিছিলোঁ এই প্ৰশ্নটোই হ'ল যে আপুনি 2021 আৰু 2022 দুইটা বছৰ আপোনাৰ শাসনকালত আপুনি PMAY গ্ৰামীণ PMAY যিটো 1.5 লাখ টকীয়া যিটো গৰীবসকলৰ ঘৰ এই ঘৰখনক আপুনি কিমানটা কাম কৰিল কিমান কাম কৰিলে কিমানটা ঘৰ আপুনি সাজি উলিয়ালে ইয়াৰ আমি প্ৰশ্ন দাঙি ধৰিছিলোঁ তেওঁৰ প্ৰশ্নৰ উত্তৰ আপোনালোকক মই দেখুৱাইছোঁ ইয়াত তেওঁৰ উত্তৰ মই গাই দিছোঁ not yet started in the financial year 2021 and 22 2020 এটা কামো ষ্টাৰ্ট কৰা নাই 2022 এটাও ষ্টাৰ্ট কৰা নাই 2 বছৰত 18 মাহ চৰকাৰ চলোৱাৰ পিছতো প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা সেন্ট্ৰেল স্পন্সৰ্ড স্কিম যিটো ভাৰত চৰকাৰৰ এটা আঁচনি সেই আঁচনি এটাও ৰূপায়ণ নকৰা মানুহক আমি ব্যৰ্থতা চৰকাৰ বুলি কম না পুৰা সাকসেসফুল সরকার বলি কম আপনালোকে বিবেচনা করিলে আমার মতে প্রমোদ বড় সরকার ব্যর্থতা সরকার প্রমোদ বড় ব্যর্থতা চিফ গোবিন্দ বসুমতাৰী মিছলীয়া গোবিন্দ বসুমতাৰী কাৰ্যক্ষেত্ৰত কাম কৰিব নোৱাৰা এজন ব্যক্তি নিজে নিজে প্ৰমাণ দিছে আমি ক'ব লগা একো নাই দুটা বছৰত তেওঁলোকে সাপ্লাইৰ বাহিৰে গোবিন্দ বসুমতাৰী ৰাইজক দেখাব পৰা এটাও কাম কৰা নাই আৰু ককলাবাৰী ৰাইজক মই সুধিলোঁ গোবিন্দ বসুমতাৰীৰ PNRD ডিপাৰ্টমেণ্টত যদি কিবা এটা দিব পাৰিছে ফাঁকা ঘৰ বনোৱাতে তেওঁ ব্যৰ্থ আৰু কি দিব ক'ম এটাও ঘৰ বনাই দিব পৰা নাই তেওঁ সাপ্লাইৰ বাহিৰে বেলেগ একো কাম কৰা নাই BTC বলে সাপ্লাই সরকার হাগ্রামা সরকার সাপ্লাই সরকার আমি কম প্রমোদ বড় ইয়াতকে ডাবল 3 ডাবল সাপ্লাইৰ বাহিৰে একো কাম কৰা নাই তেওঁলোকে সাপ্লাইৰ বাহিৰে একো বেলেগ কাম কৰা নাই ইয়াৰ পিছত তো আমাৰ যিটো প্রমোদ বড় সরকার যিমানেই নকক কিয় তো আমি তো বহুত প্রশ্ন কৰিলোঁ যে তেওঁ আজি কেইটা বেকাৰ ল'ৰা ছোৱালীক চাকৰি দিব পাৰিলে 0 1/4 জব ক'ত গ'ল তো মই আজি এই মুহূৰ্তত আৰু এটা প্ৰশ্ন কৰিছোঁ যে NDFB ৰিহাবিলেশ্যনৰ ক্ষেত্ৰত আজি এক্স NDFB মেইন ষ্ট্ৰীমত আহা যিসকল NDFB এই NDFB সকলক আজি কেইজন যুৱক যুৱতীক মিলিটাৰী পাৰা মিলিটাৰীত চাকৰি দিবলৈ সক্ষম হ'ল
তেওঁলোকে কৈ আছে পুৰা মিলিটাৰী ভৰ্তি হৈ আছে, মিলিটাৰী ভৰ্তি হোৱাৰ পুলিচ মিলিটাৰীত ভৰ্তি হোৱাৰ চাকৰি হৈ আছে, আজিলৈকে কিয় ৰিক্ৰুইটমেণ্ট কৰিব পৰা নাই? প্ৰমাণ দিয়ক। আমি ইমানজন ex-NDFB-ক আমি মিলিটাৰী পাৰা মিলিটাৰীত আমি ৰিক্ৰুইটমেণ্ট কৰি দিয়াৰ ব্যৱস্থা আমি কৰিলোঁ, পাৰিব জানো? তেওঁলোকে কয় যোৱা এছেম্বলিত আমিতো কম, অসম চৰকাৰে ভাৰত চৰকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবৰ কাৰণে দিয়া পইচা তেওঁলোকে মুকলি কৰি আনিব নোৱাৰে। এই 18 মাহ হৈ গ'ল, BTR চুক্তি হোৱা 2 বছৰ বেছি হৈ গ'ল। BTR চুক্তিত যিটো 10 point না ইনফ্ৰাষ্ট্ৰাকচাৰ 10.1ত 48টা অনুষ্ঠান প্ৰতিষ্ঠান আৰু ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত আছে। Annexure 2, Annexure 3, Annexure 4 টোটেল মিলিলে 48টা কিবা আছে, টোটেল স্কিম আছে। ইয়াৰ ভিতৰত কেইটা স্কিম ইমপ্লিমেণ্ট কৰিছে বুলি আমি প্ৰশ্নৰ উত্তৰ বিচাৰিছিলোঁ। মই ব্যক্তিগতভাৱে মই অপজিশ্যনৰ লিডাৰ হিচাপে তেওঁক মই স্পেচিয়েল এটা লেটাৰ লিখিছিলোঁ। সিদিনা মই লেটাৰৰ উত্তৰ পালোঁ 4 মাহৰ পিছত। 3-4 মাহৰ পিছত মই উত্তৰ পালোঁ। আজিৰ দিনটোত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো দায়িত্ব, এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো দায়িত্ব, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো দিব লগা যিটো স্কিম, ইয়াত মাত্ৰ আউট অফ 48 অনলি 3টা স্কিমে আজিৰ দিনত কনচেপ্ট পেপাৰ বনোৱা কমপ্লিট হৈছে। Not yet sanction. It is only, proposal is only completed. Proposal is only prepared. এইটো চেংচন হোৱা নাই। মই শুনিছোঁ যোৱাকালিও ওদালগুৰিত এটা স্পৰ্টছ একাডেমীৰ মানে ফাউণ্ডেশ্যন কৰা সময় আহিছে, কম সময়ৰ ভিতৰতে আমি ফাউণ্ডেশ্যন কৰিম। ফাউণ্ডেশ্যন কৰাটো ডাঙৰ কথা নহয়। ফাউণ্ডেশ্যন আপুনি কৰিব, আপুনি মোক সেই তাৰিখত মোক চিঠি দিছে আপোনাৰ 24 মে'তহে আপোনাৰ প্ৰপ'জালটো এপ্ৰুভ হৈছে, প্ৰিপেয়াৰ্ড হৈছে। এইটো এপ্ৰুভ হ'ব লাগিব, চেংচন হ'ব লাগিব, টেণ্ডাৰ দিব লাগিব, ৱাৰ অৰ্ডাৰ ইছ্যু কৰিব লাগিব, তাৰপিছতে না কাম আৰম্ভ হ'ব। 48টাৰ ভিতৰত 18 মাহত মাত্ৰ 3টা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ মাত্ৰ 1, 2, 3, 4 অনলি 4 গভৰ্ণমেণ্ট অফ আছামৰ যিটো দায়িত্বত থকা যিটো প্ৰজেক্ট, এই প্ৰজেক্টত মাত্ৰ আজিৰ দিনত 4টা প্ৰজেক্ট কনচেপ্ট পেপাৰে ৰেডি হৈছে। এক্সিকিউশ্যন কৰাটো বাদেই দিয়ক, 18 মাহ লাগে নেকি? আৰু এই যে প্ৰজেক্ট 48টা প্ৰজেক্ট ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে চিনচিয়াৰলি 2021 আৰু 22ৰ যিটো বাজেট, এই বাজেটত স্পষ্টকৈ 2021ৰ বাজেটত অসম চৰকাৰে WPT বাজেট 78 গ্ৰেণ্টছ BTCক দিবৰ কাৰণে 50% মেটচিং শ্বেয়াৰ টু BTR একৰ্ড। BTR একৰ্ডৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, ইয়াত তেওঁলোকৰ যিটো 500 3 বছৰত 1500 কোটি দিয়াৰ যিটো প্ৰতিশ্ৰুতি, সেইটো তেওঁলোকে ৰক্ষা কৰিছে। বাজেট প্ৰভিজনত 250 কোটি আছে। যোৱা বছৰ 2021-22ৰ যিটো বাজেট, WPT বাজেট, ষ্টেট গভৰ্ণমেণ্টে আকৌ 200 কোটি 50% মেটচিং শ্বেয়াৰ, 50% মেটচিং শ্বেয়াৰ টু দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 50%,
আৰু ইয়াৰ লগতে মেট্ৰিং শ্বেয়াৰ 50% 200 কোটি মুঠতে 450 কোটি আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ 500 কোটি 950 crore টকা ইতিমধ্যে বাজেট প্ৰভিজনত আছিল তেওঁলোকে এটা প্ৰপ'জালো দিব নোৱাৰিলে এটা প্ৰপ'জালো তেওঁলোকে কাম কৰিব নোৱাৰিলে তাৰ পিছত এই বছৰৰ যিটো বাজেট WPT বাজেট এই বাজেটত 2022 আৰু 23 ফাইনেন্সিয়েল ইয়াৰৰ যিটো WPT বাজেট যিটো বিটিআৰ চুক্তিৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ যিটো 500 কোটি টকাৰ যিটো প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতিটো এই বছৰত নীল এই বছৰত বাজেট প্ৰভিজন কৰা নাই যদি বাজেট প্ৰভিজন কৰা নাই আজি আপুনি সাপ্লাইমেণ্টাৰী বাজেট ষ্টেট গভৰ্ণমেণ্টে যেতিয়ালৈকে নকৰে তেতিয়ালৈকে আপুনি যিমানে ফাউণ্ডেশ্যন নকৰক কিয় আপুনি কাম ষ্টাৰ্ট কৰিব নোৱাৰে আপুনি কৰিব নোৱাৰে তো এই বছৰৰ যিটো বাজেট ইমান সিনচিয়াৰ মানে CEM তেখেতৰ সময়ত যিটো বাজেট এই বাজেটখনত যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বিটিআৰ চুক্তিৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ 48টা স্কিম কৰিবৰ কাৰণে ধাৰ্য কৰা বাজেট কিয় মানে বাজেট ধৰিব নোৱাৰিলে বাজেট কিয় ধৰিব নোৱাৰিলে আমি এটা প্ৰশ্ন কৰিছিলোঁ যে আমাৰ যিটো শ্বহীদসকল এই শ্বহীদসকলক যিটো পৰিয়াল এই পৰিয়ালক যিটো এক্সগ্ৰেচিয়া পেমেণ্ট দিয়াৰ ব্যৱস্থা লোৱা হৈছেনে তেওঁ কি ক'লে হয় ইতিমধ্যে আমি 320 জনক আমি ইতিমধ্যে 320 জনক আমি কিবা দিয়া হ'ল এক্সগ্ৰেচিয়া পেমেণ্ট দিয়া হ'ল বুলি ক'লে দিয়া হ'ল বুলি ক'লে কিন্তু এই 320 জনৰ ভিতৰত তেওঁৰ তথ্যও ভুল আমাৰ যিটো আগৰ যিটো চৰকাৰ এই চৰকাৰে গোটেই বড়োলেণ্ড মুভমেণ্ট till BTC চুক্তি হোৱালৈকে যিমানবোৰ আন্দোলন হৈছিল ইয়াত শ্বহীদ হোৱাৰ এটা লিষ্ট প্ৰিপেয়াৰ্ড কৰা হৈছে গভৰ্ণমেণ্ট অফ আছাম আৰু BTC গভৰ্ণমেণ্টৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল ইয়াত টোটেল নাম্বাৰছ হ'ল 2624 জন 2624 জন আৰু সেই 2624 জনক বছৰে 5 লাখকৈ দি থকাৰ এটা আণ্ডাৰষ্টেণ্ডিং হৈছে ইয়াৰ মানে কিবা হিচাপে পৰিণাম হিচাপে আমি 2019ত 300 জন শ্বহীদ পৰিয়ালক 5 লাখকৈ দিয়া হ'ল আপোনালোকে চবে জানে 2019 চনৰ 10 ফেব্ৰুৱাৰীত আমাৰ যিটো BTC ফাউণ্ডেশ্যন ডে অবজাৰ্ভ কৰা হৈছিল প্ৰথম সুজিত নাৰ্জাৰীৰ দেউতাৰ হাতত প্ৰথম যিটো শ্বহীদৰ এক্সগ্ৰেচিয়া 5 লাখ টকাৰ চেক সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতেৰে প্ৰথম দিয়া হ'ল আৰু সিদিনা 20 জন পৰিয়ালক দিয়া হ'ল আৰু বাকি 280 জনক পৰ্যায়ক্ৰমে BTCৰ যেটো কালচাৰেল কমপ্লেক্স এই কালচাৰেল কমপ্লেক্সত দিয়া হ'ল ইয়াৰ পিছত 2020-21ত শ্বহীদসকলৰ কাৰণে 2 কোটি টকা বাজেট ষ্টেট গভৰ্ণমেণ্টে ৰাখিছিল এই 2 কোটি টকাৰ বাজেটেৰে প্ৰমোদ বড়ো ডাঙৰীয়াই 40 জন শ্বহীদ ব্যক্তিসকলক 5 লাখকৈ চেক প্ৰদান কৰিলে ইয়াৰ ভিতৰত আছে এই সময়ৰ লিষ্ট হোৱা 2624 চনৰ ভিতৰত 22 জন আৰু NDFB বেকগ্ৰাউণ্ডৰ মানে মৃত্যু হোৱা পৰিয়ালৰ মাত্ৰ 18 জনকে দিব পাৰিছে টোটেল
আৰু পিছত দিয়া 40 জন 22 জন 18 জন 40 জন আজিৰ দিনটোত এই যে 5 লাখ 5 লাখ 5 লাখ দিয়াৰ যিটো ডিচিশ্যন এই ডিচিশ্যনটো 332 জন নহয় ইতিমধ্যে 340 জনক দিয়া হ'ল যোৱা বছৰৰ বাজেটত 21-22ৰ বাজেটত WPT বাজেটত এই শ্বহীদ পৰিয়ালসকলক আকৌ 5 লাখকৈ যিটো এক্সগ্ৰেচিয়া দিয়াৰ কথা আছিল প্ৰতিশ্ৰুতি আছিল সেইটো দিবৰ কাৰণে অসম চৰকাৰে WPT বাজেটত 10 কোটি টকা ধাৰ্য কৰা হৈছিল এই যে 10 কোটি টকাৰ তেওঁ এক পইচাও ষ্টেট গভৰ্ণমেণ্টৰ মানে ট্ৰেজাৰীৰ পৰা মুকলি কৰি আনিব নোৱাৰিল শ্বহীদসকলক দিবৰ কাৰণে ধাৰ্য কৰা পইচা কোনোকো প্ৰমোদ বড়ো ডাঙৰীয়াই এই পইচাখন মুকলি কৰি শ্বহীদসকলক নিদিলে কিমান নেগলেক্ট এনেকুৱা নেগলেক্ট কৰিব পাৰে নেকি পইচা দিয়াটো যদি পইচা আনিব নোৱাৰে পইচা আনি ইমপ্লিমেণ্ট যদি কৰিব নোৱাৰে ইয়াতকৈ ব্যৰ্থতা চৰকাৰ ব্যৰ্থতা চিফ ব্যৰ্থতা ডিপুটি চিফ ক'ত থাকিব পাৰে আৰু আপোনালোকক আৰু এটা ডাঙৰ এটা মানে এটা মিছলীয়াৰ প্ৰমাণ দিম আপোনালোকক আমাৰ ফ্ৰেছ মুছাহাৰী ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ পেলাই এইটো এছেম্বলিত যিটো মানে প্ৰচিডিং হয় এই এছেম্বলিত পৰা আমি ওলোৱা কাগজ হয় এছেম্বলিত যিটো কৈছে সেইটোকে লিখে সেইটো ৰেকৰ্ড হয় ইয়াত মানে কেছেটৰো ৰেকৰ্ড হয় মানে কি বুলি কয় কেমেৰাটো বন্দী হয় লগতে মানে ষ্টেনোগ্ৰাফাৰ 6-7 জন ষ্টেনোগ্ৰাফাৰে এইটো কি কৈছিল কি কোৱা নাই এইটো ৰিটেন ৰেকৰ্ড কৰা কাগজ মই দৰখাস্ত দি পেলাই ওলাইছোঁ তেওঁ কি কৈছিল আমি ইতিমধ্যে 320 জন শ্বহীদসকলক 5 লাখ টকা দিলোঁ আৰু আমাক 40 crore টকা আমাৰ হাতত মজুদ আছে আৰু আমি এই পইচাটো নৱেম্বৰ মাহত শেষৰ পিনে আমি দিবলৈ গৈ আছোঁ লাষ্ট অথম সেশ্যন 17-18 তাৰিখত হোৱা যিটো BTCৰ অথম সেশ্যন এই অথম সেশ্যনত হোৱা প্ৰমোদ বড়োৰ লেকচাৰৰ ৰিটেন ষ্টেটমেণ্ট এই ৰিটেন ষ্টেটমেণ্টত কি লিখা আছে 40 crore টকা BTC চৰকাৰৰ হাতত ইতিমধ্যে আছে যদি আছিল তেখেতসকলে পইচা কিয় খৰচ নকৰিল যদি নাছিল তেতিয়াহ'লে প্ৰমোদ বড়ো ডাঙৰীয়াই পবিত্ৰ সদনত গোটেই BTCবাসী অসমবাসী গোটেই ভাৰতীয় নাগৰিকসকলক ইমান মিছা কথা কেনেকৈ ক'ব পাৰে তেওঁ উল্লেখ কৰক মোৰ প্ৰশ্নৰ উত্তৰ তেখেতে যদি সাহস আছে আজিৰ দিনটোত মই তৃতীয় প্ৰশ্ন মই দুবাৰ ইতিমধ্যে প্ৰশ্ন কৰিছোঁ দুবাৰ প্ৰশ্নত তেওঁৰ উত্তৰ নাই আজি মই তৃতীয় মানে প্ৰশ্ন কৰিছোঁ তেওঁলোকে বহুত গণতন্ত্ৰৰ কথা কয় ডেমক্ৰেচিৰ মেইন স্তম্ভৰ ওচৰত মই প্ৰশ্ন কৰি আছোঁ আপোনাৰ যদি সন্মান আছে মিডিয়াৰ প্ৰতি আপোনাৰ সাংবাদিকসকলৰ আগত থিয় হৈ পেলাই মই কৰা প্ৰশ্নৰ উত্তৰ আপোনাক দিবলৈ মই অনুৰোধ জনাইছোঁ